চেনেল টেপু জিনা। আমি আজি গৈ আছোঁ ৰাতিপুৱা ডিব্ৰুগড়ৰ পৰা মহাদেৱপুৰলৈ। এতিয়া আমি পাইছোঁগৈ, দিনজান পাৰ হৈ আহিছোঁ। পূজা বুলি অলপ এনজয় কৰিবলৈ গৈছোঁ। এয়া আমাৰ লগত আছে মোৰ হাজবেণ্ড মনোজ বৰা, এয়া মোৰ ভাগিন মাইনা, এয়া ছোৱালী মোৰ মৰমী, এয়া মোৰ ল'ৰা জানটো। আজি আমাৰ ভিডিঅ'টো চাই থাকক, এনজয় কৰিব। এতিয়া আমি পাইছোঁহি এই লাইপুলি যোৱা ৰাস্তাটো। লেফ্ট ছাইডে যাব আমাৰ তিনিচুকীয়া, ডুমডুমা, ডিগবৈ, আৰু এই ৰাইট ছাইডে যায় লাইপুলি। এতিয়া আমি গৈ থাকোঁ। তিনিচুকীয়া বাইপাছত সোণামৰ এণ্ডিভাৰখনৰ চকা পামচাৰ হৈ গ'ল। দোকান বিচাৰি আহি আমি এতিয়া লাভ পাইছোঁহি। চকাৰ পামচাৰটো মাৰি লওঁ, ৰিক্স লৈ লাভ নাই। ভালেখিনি ভিতৰলৈ যাব লাগিব। মহাদেৱপুৰলৈ এতিয়া ভালেখিনি দূৰ আছে। পামচাৰ চকা খোলোতে লগাওঁতে প্ৰায় আমাৰ 2 ঘণ্টা সময় গৈছে। ডিব্ৰুগড়ৰ পৰা 100 কিলোমিটাৰ অহাৰ পিছত ঠিক ডিৰাগ গেট পালোঁহি। ডিৰাগ গেটত পাছ বনাই ল'লোঁ। সোণাৰামৰ চিনাকি আছিলে, সোনকালে হৈ গ'ল। এইবিলাক হৈছে আসাম আৰু অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ ডিৰাগ গেটৰ মাৰ্কেটিং এৰিয়া। কিবা খাইছ নি? আচ্ছা, নাও ৱেলকাম টু নামচাই ডিষ্ট্ৰিক্ট। মহাদেৱপুৰ আৰু 1 কিলোমিটাৰ আছে। 1 কিলোমিটাৰ গৈ লেফ্ট ছাইডে গলি সোমাই দিম বাইদেউ ঘৰলৈ। আহক। আহি পাই গ'লোহি মহাদেৱপুৰৰ দেউৰী গাঁও, সোণাৰামৰ বাইদেউৰ ঘৰ। আহক। হেভ এ হোম টুৰ, ৰুম টুৰ। আচ্ছা, এইটো কি বুলি কয়? এয়া মণি। ভয় লাগিছে নে? এইফালে টুটু। মানে ফলৰখন বাঁহৰ, ইহঁতে ভয় খাইছে অকণমান। ষ্ট্ৰঙে আছে, পৰি নাযায়, কিন্তু ইহঁতৰ অভ্যাস নাই যে সেইকাৰণে ভয় খাইছে। এইটো ফ্ৰণ্ট চাইড, বাৰান্দাত সকলো বহি আছে। ঠাইডোখৰ বৰ ৰসাল, সাৰুৱা, ফল মূল শাক পাচলিয়ে ভৰি আছে। চাৰিওফালে নেমু টেঙা পূৰা ভৰি আছে গছ এজোপা। দেখি অকণি ৰ'ব নোৱাৰিলে আৰু। পাইছগে? চিঙেহে চিঙে আৰু। ৱাও, বানকাঁহী। এই বানকাঁহীত অতি সন্মানেৰে মৰমেৰে আমাৰ খানা আহি গৈছে। এতিয়া খোৱাহে কথা আৰু। আপোনালোকে দেউৰী গাঁওখনৰ দৃশ্য চাওক, প্ৰাকৃতিক মনোৰম দৃশ্যবিলাক উপভোগ কৰক। হেভ এ ভিউ অফ দেউৰী গাঁও ইন মহাদেৱপুৰ। সুন্দৰ সুন্দৰ ঘৰবিলাক, সুন্দৰ সুন্দৰ বাৰীবিলাক, সুন্দৰ সুন্দৰ দৃশ্যবিলাক আপোনালোকৰ চকুৰ আগত। নেক্সট আমি গৈ আছোঁ 7 km ৰিজৰ্ট এণ্ড গল্ডেন পাগোৰা। গতিকে নেক্সট ভিডিঅ' চাবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ। ধন্যবাদ। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব যাতে ভিডিঅ'বোৰ পাই থাকে। ধন্যবাদ।